আমাৰ মাজততো এতিয়া জুবিন নাই, এতিয়া কি ক'ম, ক'বলৈ ভাষা নাই আমাৰ। এতিয়া আমি আৰু কি কৰিম, জুবিনদাৰ কাৰণে আমি মানে আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ তেখেতক। আৰু আমি মানে অলপ আগতে আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো শেষ হ'ল। এতিয়া আমি মানে আমাৰ মানে মাটিয়া আঞ্চলিক ই ৰিক্সা মালিক আৰু চালক সন্থাৰ উদ্যোগত আমি মানে এটা ৰেলী এটা উলিয়াইছোঁ। প্ৰথমতে মানে আমি যদি মানে সকলোৱে মিলা প্ৰীতিৰে চলিব পাৰোঁ, ধৰ্ম ভাষা নিৰ্বিশেষে আমি সকলোৱে মিলি পেলাই চলিব লাগে। আমি এক, আমাৰ কোনো জাতি নাই, ধৰ্ম নাই, আমি মুক্ত। আমি সমূহ অসমবাসী জনাও যে আমাৰ মৰমৰ জুবিন দা ইমান এজন বিখ্যাত গায়ক অল ৱৰ্ল্ডত, ঠিক আছে, তেওঁ আমাৰ মাজত আজি নাই। বিৰাট বিৰাট দুখৰ বিষয়, যাক তাৰ ভাষা নাই। তেওঁৰ গান শুনিলে আমাৰ কান্দ নলে, চকুৰ পানী নিগৰি নিগৰি পৰে, আমাৰ হিয়াখন ভাবি যায়। আজি আমি আপোনাৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসীক জনাও যে আপোনালোকে তাৰ কাৰণে শ্ৰদ্ধাঞ্জলি জনাওক, তাৰ কাৰণে দোৱা আশীৰ্বাদ মানে হেৰি কৰক, যে জুবিন দা, আমাৰ জুবিন দা আমাৰ মাজত চিৰদিনৰ কাৰণে যাতে অমৰ হৈ থাকে। জয় জুবিন দা।